साननैनि हाबाफारिजों नेटिभार्स इन्स्टिट्यूट अफ बड'ल'जआ सेथि हायुं गेजेरारि सावरायमा हाबाफारि लादों। क'क्राझार सीआईटीनि ब्रजेन कुमार ब्रह्म सावरायमेल नब्लाङाव भैथि दाननि 10 आरो 11 साननैनि हाबाफारिजों नेटिभार्स इन्स्टिट्यूट अफ बड'ल'जआ सेथि हायुं गेजेरारि सावरायमा हाबाफारि लादों। बर' राव थुनलाइ हारिमु आरो जारिमिननि खुगा खुगा सोलिबोनाय फुंखाफोरनि सायाव आयदा लानानै सावरायथारनांगौनि थाखाय सेथि हायुं गेजेरारि सावरायमा हाबाफारिखौ लादों। बे मेहेरगोनां हाबाफारिखौनो नेटिभार्स इन्स्टिट्यूट अफ बड'ल'जजों हेफाजाब होफायो बड'लेण्ड मुलुग सोलोंसालिनि बर' फरायसं मिरु आरो क'क्राझार सीआईटीनि राव बिगियान आरो हारिमु फरायसं मिरुआ। दिनैनि जागायजेननाय हाबाफारियावनो मन्त्री उरखावगोरा ब्रह्मखौबो बाहागो लानायखौ नुनो मोननाय जादों। আজি নেটিভাৰ্ছ ইনষ্টিটিউট অফ বড'ল'জি NIB বুলি শ্বৰ্টলি আমি জানো 2003 চনত প্ৰতিষ্ঠা কৰা হৈছিল। আমি চবেই মিলি পেলাই মেইন উদ্দেশ্যটো আছে যে ইয়াত মডাৰ্নিটি বা মডাৰ্নিজিম এইটোতো চলি আছে, কিন্তু ইয়াত ফক লিটাৰেচাৰ ফক চং বা আমাৰ অৰিজিনেল ফৰ্ম অফ লেংগুৱেজ হিষ্ট্ৰী এইবিলাকৰ ৰেকৰ্ডিং বা ৰেকৰ্ডেড হোৱা নাই। আজি ইণ্টাৰনেশ্যনেল লেভেলত প্ৰথমবাৰৰ কাৰণে NIBৰ তৰফৰ পৰা ইয়াত চেমিনাৰ আলোচনা চক্ৰ আয়োজন কৰা হৈছে। খুব ভাল কথা, দিল্লীৰ পৰা এজন প্ৰফেচাৰ আহিছে লেংগুৱেষ্টিক্সৰ, খুব মানে স্পেচিয়েলিষ্ট হয়, অল ইণ্ডিয়া এটা নাম থকা ডক্টৰ সুভাষিত্ৰনাথ। আৰু ভূটানৰ পৰা দুজন আহিছে, নেপালৰ পৰা আহি আছে বুলি শুনিছোঁ, ঝাৰখণ্ডৰ পৰা আহিছে আৰু বিভিন্ন দুই এটা দেশৰ পৰাও অনলাইনত পাৰ্টিচিপেট কৰাৰ কথা আছে, বাংলাদেশৰ পৰাও পাৰ্টিচিপেট কৰাৰ কথা আছে। তো এনেকুৱা আয়োজনটো আমাৰ সম্পৰ্কে বিশ্ববাসীক আমি জনাবলৈ এটা সুযোগ পাম। আৰু লগতে কি হৈছে যে আমি আজি বড়ো ভাষা সংস্কৃতি হিষ্ট্ৰী নিজৰ দৃষ্টিভংগীৰে চাই আছোঁ, কিন্তু পৃথিৱীত ভাষা সংস্কৃতি আৰু ইতিহাসটো কি দৃষ্টিৰে চাই কেনেকৈ ষ্টাডি কৰা হয়, ইয়াৰ এটা কম্পেৰেটিভ ষ্টাডিৰ প্ৰয়োজন হয়। কেতিয়াবা প্ৰশ্ন আহি গৈছে যে বড়ো বুলি নাম যে লোৱা হয়, আজি এজন স্পীকাৰে ক'লে যে ব্ৰিটিছে যেনেকৈ লিংগুৱেষ্টিক ছাৰ্ভে কৰি গৈছিলে আৰু তাৰ আগত কিছুমান ইতিহাসবিদসকলে ইতিহাস লিখি গৈছে, এটা এটা জাতিৰ নামটো একচুৱেলি ভাষাৰ নাম না জাতিৰ নাম না কোনোবা এটা সংস্কৃতিৰ নাম, এইবিলাক ডাঙৰ প্ৰশ্ন। অকল এটা জাতি বুলি নহয়, চব জাতি গোষ্ঠীৰে এটা প্ৰশ্ন আছে। এই নামবিলাকক লৈ এটা জাতিৰ গঢ় লৈ উঠিছে, কিন্তু আমি নাজানো এইবিলাক কি একচুৱেলি আমাৰ ভাষাৰ নাম নে সংস্কৃতিৰ নাম না এটা ৰেচৰ নাম। সেইবিলাক জনাটো একাডেমিক পইণ্ট অফ ভিউ প্ৰয়োজন আছে বুলি মই ভাবোঁ। আজি যেনেধৰণৰ আলোচনা চক্ৰ আয়োজন কৰিছে, খুব ভাল এটা ইনিচিয়েটিভ। আৰু আমাৰ নিজৰ ওপৰত ষ্টাডি আৰু বাহিৰৰ ষ্টাডি, অকল নিজকে ষ্টাডি কৰি থাকিলে নহয়, আমি পৃথিৱীকো ষ্টাডি কৰিব লাগে, অন্য জনগোষ্ঠীকতো ষ্টাডি কৰিব লাগে, আমাৰ দৃষ্টিভংগীটো বহলাই পেলাই লৈ যাব লাগে। সেই ক্ষেত্ৰত NIBৰ এই ইনিচিয়েটিভে আমাৰ মানুহবিলাকক যথেষ্ট সহায় কৰিব। ক্ষেত্ৰত কি ক'ব, কেনেকৈ আশা কৰিছে আপোনালোকে? সমষ্টিৰ পুনৰ নিৰ্ধাৰণটো নিৰ্বাচন আয়োগৰ ওপৰত কোন সময়ত তেওঁলোকে কি সিদ্ধান্ত লয় আমি ক'ব নোৱাৰোঁ। আগষ্ট মাহৰ ভিতৰতে যদি নহয়, তেতিয়া হয়তোবা অলপ মানে টান হৈ যাব যে লোকসভা নিৰ্বাচনটো এই নতুন সমষ্টিৰে হ'বনে নাই, সেইটো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে। এতিয়া আমি খাটাংকৈ ক'ব নোৱাৰোঁ। যোৱাকালি 9 তাৰিখ আছিলে, সংবাদ মাধ্যমত ওলাইছিলে যে 9 তাৰিখত মানে এটা খচৰা ওলাব নেকি, খচৰাও ওলোৱা নাই। তথাপিও আমি আশা কৰিছোঁ, আৰু যেনেধৰণে কৈ আছে 14টাৰ পৰা 15টা বিধানসভা সমষ্টি আমি বিটাৰ অঞ্চলত হ'ব পাৰোঁ, এই সম্ভাৱনাটো আমি দেখিছোঁ। আৰু 2টা লোকসভা সমষ্টি এই BTCৰ অধীনতে হ'ব, কোটাৰমিনাছ হ'ব। আৰু আমি দাবী কৰি আছোঁ, আৰু সকলো ৰাজনৈতিক দলবিলাকেও বিচাৰে অসমত কোকৰাঝাৰটো ৰিজাৰ্ভ হ'ব লাগে STৰ কাৰণে। কাৰণ নিৰ্বাচন আয়োগৰ যিটো নিয়ম, ৰিজাৰ্ভেশ্যনটো ফিক্স নহয় কোনো ঠাইত, এইটো চেঞ্জ হয়। এই 6 শিডিউলেই হওক বা নন 6 শিডিউলেই হওক, অসমত এতিয়া প্লেইনছত এটা ৰিজাৰ্ভ আছে, হিলছত এটা ৰিজাৰ্ভ আছে। হিলছৰ ৰিজাৰ্ভটো হিলছৰ কাৰণে থাকিবই, প্লেইনছৰটো কিন্তু
ঠাইটো সলনি হৈ যাব পাৰে বা ক'তবা যাব পাৰে কিন্তু এতিয়া ঐতিহাসিক এটা পটভূমি আছে আৰু চিডুল অঞ্চলৰ মূল এইটো কেন্দ্ৰভূমি কেন্দ্ৰস্থল কোকৰাঝাৰটো ৰিজাৰ্ভ হ'ব লাগে বুলি আমাৰ সব ৰাজনৈতিক দলবিলাকেও মত পোষণ কৰিছে আমি আশা কৰি আছোঁ আমাৰ আজি যিটো কনফাৰেন্স ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল কনফাৰেন্স অফ NIB মানে নেটিভাৰ্ছ ইনষ্টিটিউট অফ বড'ল'জি কোকৰাঝাৰৰ আপোনালোকে জানে চ' NIB 2003 জন্ম হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে তো ইয়াৰ দ্বাৰা আমি বড়ো ভাষা সাহিত্য বুৰঞ্জী গোটেই ইকনমি হিষ্ট্ৰী সেইবোৰ ইছ্যুক লৈ চিৰিয়াছ এটা ষ্টাডি কৰি আছে তো এতিয়া যদি আপুনি একাডেমিক ৱৰ্ল্ডত চিৰিয়াছ এটা ৰিচাৰ্চ কৰিব লগা হয় তেতিয়া চিৰিয়াছ একাডেমিক কনফাৰেন্স তেনেকুৱা বা ৱৰ্কশ্বপৰ প্ৰয়োজন হয় আজি আমি দেখা পালোঁ যে যিটো অসমৰ যিটো বড়ো জনগোষ্ঠী তেওঁলোকৰ বহুত আমাৰ বাহিৰৰ যিটো কাণ্ট্ৰি আছে যেনেকৈ ভূটানেই হওক বা বাৰ্মাই হওক বা নেপাল বাংলাদেশেই হওক তাতে আমাৰ ৰিলেটেড ভাষা বা সংস্কৃতিৰ জনগোষ্ঠীৰ মানুহ আছে তো আমি সেইকাৰণে সেই কনফাৰেন্সটো ইণ্টাৰনেশ্যনেল কনফাৰেন্স কৰি ক'ব লগা হৈছে আৰু আমাৰ আছে ভূটানৰ পৰা স্কলাৰ আহিছে নেপালৰ পৰা আহি আছে আৰু অষ্ট্ৰেলিয়াৰ পৰা অনলাইন প্ৰেজেণ্ট কৰিব JNU দিল্লীৰ প্ৰফেচাৰ আহিছে চ' আজি বহুত স্কলাৰসকলে ইয়াত এবষ্ট্ৰাক্ট পঠিয়াই দিছে আৰু বিভিন্ন টপিকৰ ওপৰত যেনে বড়োৰ বাথৌ ধৰ্ম ইয়াত অৰেল ৰিচোৰ্চ মানে মুখে মুখে যিটো আহি থাকে যে আমাৰ বড়ো ভাষাই হওক সংস্কৃতি হওক বা বুৰঞ্জী হওক সেইবোৰতো প্ৰথমত লিখিত নাছিলে এতিয়াও বহুত কেইটা লিখাই নাই চ' এই অৰেল হিষ্ট্ৰী অৰেল ট্ৰেডিশ্যনছ অৰেল ফ'ক ছংছ ফ'ক ট্ৰেডিশ্যনছ সেইবোৰৰ ওপৰতে আজি ডিছকাশ্যনছ হ'ব পেপাৰ প্ৰেজেণ্টেশ্যন হ'ব আৰু চিৰিয়াছ ডিছকাশ্যন হ'ব চ' আৰু সেইবোৰ পেপাৰকেইটাক আমি এখন জাৰ্নেলত পাব্লিছো কৰিম চ' আমি আশা কৰোঁ এইটো এটা ছাকচেছফুল প্ৰগ্ৰাম হওক আৰু সেইটো NIBৰ প্ৰথম ইনিচিয়েটিভ আৰু সেইটো কোলাবৰেট কৰিছোঁ আমি বড়োলেণ্ড ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ বড়ো ষ্টাডিজ আৰু CITৰ চেণ্টাৰ ফৰ লিংগুইষ্টিক্স এণ্ড কালচাৰেল ষ্টাডিজ এই দুটা ইনষ্টিটিউটৰ লগত আমি কোলাবৰেট কৰি পেলাই CIT কোকৰাঝাৰৰ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম ছেমিনাৰ হলত আমি এই প্ৰগ্ৰামটো কৰিছোঁ थाखो जिसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन